প্ৰতিবেদনৰ মাজলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাওক। এই পৰিৱেশতে থাকে এহাল বৃদ্ধ আৰু বৃদ্ধা। যিটো পৰিৱেশত তেওঁলোক আছে সেই পৰিৱেশটো অৰ্থাৎ সেই পৰিৱেশৰ যিটো ঘৰ আছে সেই ঘৰটো দেখিলে আপোনাৰ হয়তো স্বচক্ষে যদিহে দেখে তেতিয়া হয়তো আপোনাৰ অন্তৰ কান্দি উঠিব। এতিয়া আহোঁ মূল ঘটনালৈ। মই য'ত উপস্থিত আছোঁ অৰ্থাৎ যিটো ভিডিঅ' মই আপোনালোকক দেখাই আছোঁ আৰু সেই ভিডিঅ'টো হৈছে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত আঠগাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ এটা ঘৰ, এটা পৰিৱেশ আৰু এই ঘৰটোতে বাস কৰে এহাল বৃদ্ধ আৰু বৃদ্ধা। বৃদ্ধজনৰ নাম হৈছে ধীৰেশ্বৰ কলিতা। তেওঁলোক অকলে থাকে এই ঘৰটোতে। ঘৰটোৰ পৰিৱেশ দেখিলে যিটো ঘৰত তেওঁলোক আছে সেই ঘৰটোত হয়তো আপুনি মই গোহালি ঘৰো নকৰোঁ। কিন্তু তেনেকুৱা পৰিৱেশত এটাত থকাৰ পাছতো যিসকল পঞ্চায়ত প্ৰতিনিধি আছে তেওঁলোকৰ চকুত বাৰু কিয় নপৰে এই ঘৰটোক? এওঁলোক কি পোৱাৰ যোগ্য নহয় নেকি এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ? তেওঁলোকতকৈও ভাল পৰিৱেশত থকাৰ পাছতো কোনোবাই ঘৰ পাইছে, ঘৰ পাওক, তাত ক'বলগীয়া আমাৰ একো নাই। কিন্তু আমাৰ উদ্দেশ্য হৈছে তেওঁলোকে প্ৰথম অগ্ৰাধিকাৰ পাব লাগিছিল। কিয় বাৰু নহ'ল এই ঘটনাটো? যিসকল পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ চকুত বাৰু এই ঘৰটো পৰা নাই নেকি? তেওঁলোকে কোৱা মতে এই ঘৰটোত বাৰম্বাৰ ছাৰ্ভে হৈছে কিন্তু আজিলৈকে তেওঁলোকে ঘৰটো নাপালে। মই ফটো কৰি নাই কিন্তু ঘৰটো নেদায়। কি কাৰণ নেদায় ক'ব নোৱাৰোঁ। আমাৰ ভাঙি গৈছে। এই বৃদ্ধ আৰু বৃদ্ধাহালৰ একমাত্ৰ ভৰসাৰ থলী হৈছে এতিয়া কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া। তেখেতসকলে আশা কৰে বিধায়কজনে সমষ্টিবাসীৰ বাবে যথেষ্ট কৰিছে, গতিকে তেওঁলোকৰ বাবে কিবা এটা নিশ্চয় কৰিব আৰু সেই আশা পালিয়ে ৰৈ আছে এই বৃদ্ধ আৰু বৃদ্ধাহাল। আমাৰ আৰৰ খবৰ তৰফৰ পৰাও বিধায়ক মহোদয়লৈ এটি কাটৰ আহ্বান। তেখেতে যেন এই ধীৰেশ্বৰ কলিতা নামৰ বৃদ্ধাজনক এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টন দি এই বৃদ্ধা বয়সত যিকেইটা দিন তেওঁলোক জীয়াই থাকিব এটা ভাল ঘৰত থকাৰ সপোন যি থাকে প্ৰত্যেকৰে, সেই সপোনটি যেন বিধায়ক মহোদয় পূৰণ কৰিব এই আশা আমাৰ আৰৰ খবৰ তৰফৰ পৰা। আশা কৰোঁ বিধায়ক মহোদয় নিশ্চয় আৰৰ খবৰ যি এই প্ৰতিবেদনৰ পাছতে তৎকালে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।